প্ৰত্যেক বছৰে এইগিলা মানুহে নতুন নতুনকৈ বেৰা বনাব লগা হয়, বদলাব লগা হয়। এইগিলা ঘৰ চৰৰ খুঁটা চুটা চব নতুন নতুন হয়। এইগিলা নতুন নতুন খুঁটা। আৰু চাওক এতিয়া পানী চাকছোঁ, পানী কি কৰি ফেলি আছে। এয়া বেৰাগিলা নষ্ট হৈ যাইছে না, দেখছি আপোনালোকে। এনেকৈ যদি প্ৰত্যেক বছৰে বেৰা নতুন নতুনকৈ বনাব লগা হয় কেনে হ'ব কওকচোন। এয়া মানুহগিলা আৰু শিবিৰত যাবৰ কাৰণে আহি আছে টপলা চপলা লৈ। বহুত বেয়া লগা পৰিস্থিতি গাইছ। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সিমান, যি চৰকাৰেও পাই যায়। আৰু আমাৰ পাগলা দিয়া বান্ধটো যেতিয়া ভালকৈ দিয়ে, পাগলা দিয়া বান্ধৰ ফলতে ইমান পানী হয়, বহুত বেয়া লগা পৰিস্থিতি। আৰু মানুহৰ কথাটো বেলেগেই। আৰু চাওক আমাৰ এতিয়া গাইছ মানে কি, আমাৰ ইয়াত হৈছে গাঁৱলীয়া জেগাত গৰু ছাগাল মানুহে পোহে। আৰু গৰু ছাগাল হাঁহ মুৰ্গী পাৰ সেইবিলাকৰ আৰু কেনে অৱস্থা হয়। কিবাকৈ মানুহকেইটা গুচি যায় গাইছ। কিন্তু গৰু ছাগলৰ কথা এতিয়া ভাবি আপোনালোকে নিশ্চয় কেনে এটা অনুভৱ হ'ব পাৰে। সেইকাৰণে গাইছ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে চৰকাৰেও গম পায় যে আমাৰ ইয়াত তামোলপুৰ অঞ্চলৰ চলিকান্দা বুঢ়াগুচি তেতলিগুৰি গাঁৱত মানে এনেকুৱা বানপানী হয়। প্ৰত্যেক বছৰে এনেকুৱা বানপানী হৈ থাকে। কিন্তু আমি প্ৰত্যেক বছৰে ইমান অহা নাযায়। এইবাৰ আহিলোঁ আৰু ইমান অহা নাযায় মানে কি, এইবাৰ আৰু অলপ বহুত বেছি হৈ গৈছে বুলি শুনা পাই আছোঁ। আৰু যোৱা বছৰো 2বাৰ হৈছিল, এটা বছৰত 2বাৰকৈ বানপানী। আৰু এই বছৰ একবাৰেই হ'ল, এই প্ৰথম। মোটামুটি 9 দিনমান হ'ল একেৰাহে বৰষুণ দিয়ে আছে। সেইটো হৈছে বাইদেউহঁতৰ ঘৰ। এই বাইদেউজনী তাৰে পৰা চাই আছে। এই একো নাই, টপলা চপলা লৈ মানুহ আহি আছে যাই আছে, বহুত বেয়া লগা পৰিস্থিতি, বেয়া লগা। এতিয়া আপোনালোকে এই মানুহ ঘৰৰ প্ৰতি এটা অনুভৱ কৰক। এই মানুহ ঘৰৰ বাটেদি ইমান পানী ধাৰ বৈ আছে, কিন্তু যদি ভিতৰত পানী সোমাই আছে বা ভিতৰত সোমাইছে পানী যদি নহয়, কিন্তু এই মানুহ ঘৰে কেনেকৈ ভাত বনাই আছে, ভাত বনাই বা কাপোৰ চাপোৰ কেনেকৈ ৰাখিছে, চব বস্তুবোৰ জিকি গৈছে। ইম্পৰ্টেণ্ট কাগজ পাতি সকলোবোৰ জিকি উৎপাত। একেদিনে মানে একে ৰাতি পানী আহি গৈছে, কোনেও গম নাপায় ইমান পানী হ'ব বুলি। মানে গাইছ মই ভাবি আছিলোঁ এবেগে যাম নেকি, কিন্তু একেবাৰে যাব মোৰ ভয় লাগে গাইছ। আমি মানে ইমান পানীত আহি পোৱা নাই আগতে, এইবাৰ প্ৰথম আছোঁ। এইফালে চাওক কিমান মানুহ আছে, এইফালে বহুত ডাঙৰ এখন গাঁও আছে, চলিকান্দা বুলি কয়। এই একলা মানুহ দেখা পাইছি পথাৰত। আৰু সেইফালৰ পৰা মানুহবিলাক আহি আছে। আমাৰ মানে যি স্কুলবিলাক আছে, স্কুলবিলাকত মানুহবিলাক আছে। গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল। আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই। আৰু এই ভিডিঅ'টো কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট বা কমেডি ভিডিঅ' নহয়। আপোনালোকে এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, যে চৰকাৰে এই ভিডিঅ'টো পাই যায় অকণমান তামোলপুৰ অঞ্চলৰ চলিকান্দা গাঁৱত সহায় কৰে।